আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মানে ভিডিঅ'টি অলপ আগতকৈ বেলেগ হ'ব। ডেইলি মই স্কিন পেইণ্টিং আৰু ফেব্ৰিকৰ কাৰণে ভিডিঅ' দিওঁ আৰু কেতিয়াবা বাৰু কিবা কিবি দিওঁ আৰু আজি অলপমান বেলেগতকৈ বেলেগ এটা ভিডিঅ' মানে বনাম আৰু ভাবিছোঁ। পুৱাই সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই দেখি পোৱা নাই মানে এনেকুৱা ভিডিঅ' দিয়া কোনোবাই। ময়ে ফাৰ্ষ্ট দিম চাগে, সম্ভৱ। ভাবিলোঁ আজি পুৱাই দি দিওঁ ভিডিঅ'টো, সকলোৱে চাব কেনেকুৱা হৈছে। আৰু মোৰ যদি কিবা ভুল হৈছে ক'ব, কাৰণ এনেকুৱা এটা বস্তু দিব ওলাইছোঁ মানে মই সেইটো বহুত আগৰে হয়। ব্ৰাহ্মণসকলে পিন্ধে আৰু পূজা পাৰ্বণত লাগে বস্তুটো, আৰু মোৰ পেহীয়ে বনায়। বস্তুটো হৈছে কি হৈছে চাওঁ বলকচোন। দেখি গমেই পালে কি ক'ব ওলাইছোঁ। মই ক'ব ওলাইছোঁ লগুণৰ বিষয়ে। লগুণ ব্ৰাহ্মণসকলে পিন্ধে আৰু পূজা পাৰ্বণতো লাগে। লগুণ, কিছুমানে লগুণ কয় আৰু কিছুমানে 9 গুণ কয়। 9টা গুণ থকাৰ কাৰণে লগুণটো সেনেকৈ কয় নামটো। আৰু আমি তাৰ মানে যোনটো লগুণ হয় সেইটো মোৰ পেহীয়ে বনায়। পেহীয়ে মানে বহুত আগৰ পৰাই বনাই আছে বাৰু লগুণটো। লগুণ পিন্ধাৰ কিছুমান নিয়মো আছে, যে আমি দেখিছোঁ আৰু দেউতাহঁতকো পিন্ধা দেখিছোঁ, বা এওঁ পিন্ধে। আৰু ককাহঁতে কোৱা শুনিছিলোঁ যে লগুণটো পিন্ধিলে বাওকান্ধৰ পৰা ওলোমাই লয় আৰু গাৰ সোঁফালেৰে লৈ যায়। বাওকান্ধৰ পৰা ওলোমাই সোঁফালেৰে লৈ যায়, একদম কঁকাললৈ পৰাকৈ পিন্ধে। আৰু আজিকালি তাৰমানে কিছুমান নিয়ম আছে লগুণৰো, যে কিছুমান পৰাচিত নহওঁতে লগুণটো দিব লাগে। যে কিছুমান বয়সৰ সীমা থাকে, কিন্তু বহুত ল'ৰা সৰু থাকে আৰু ঘৰৰ মানুহে মানে কৈ নিদিয়ে যে লগুণটো কিয় ল'ব লাগে, কিন্তু কৈ দিব লাগে মাক বা দেউতাকে, যে আমি লগুণটো কিয় লওঁ কিয় নলওঁ এইবিলাক কৈ দিব লাগে। কিছুমান ল'ৰাই লয়, যে ল'লে সিহঁতক সোধা যায় যে তুমি লগুণটো কিয় লৈছা? ল'ব লাগে লৈছোঁ আৰু এনেকৈ কয়। কিন্তু সেইটো নহয়, যে ল'ব লাগে লোৱাটোৱে নহয়, বুজাই দিব লাগে যে আমি লগুণটো কিয় লৈছোঁ। আৰু আমিতো যেতিয়া ল'ৰাবিলাকে লগুণটো লয় তেতিয়াৰ পৰাই যাতে ধুনীয়াকৈ জানি শুনি বস্তুটো লয়। যিকোনো কামে কৰিলে ভালকৈ জানি শুনি কৰিব লাগে। মই আজি যিখিনি জানো আপোনালোকক ক'ম, আৰু কেনেকৈ বনায় পেহীয়ে মানে কেনেকৈ বনায় সেইটো আপোনালোকক দেখাম। আহক এতিয়া আমি ভিডিঅ'টোলৈ যাওঁ। লগুণটো বনোৱাৰ আগত মানে সূতাখিনি পেহীয়ে আনি লৈ পেলাই এনেকৈ বাতি কাঢ়ি লয়। 9ডাল গুণ দিয়ে, গুণ মানে সূতা। সেই 9টা গুণ লৈ আৰু লৈ তাই যিটো যিমান হাত দিয়ে আৰু লগুণটোত, সেই হাতেৰে তাই লগুণটো এনেকৈ বাতি কাঢ়ি লয়। আমাৰ মানে ঘৰটো বনাই থকাৰ কাৰণে তাইৰ এইকেইদিন অলপ লগুণটো বনোৱাত অসুবিধা হৈ আছে, হ'লেও তেনেকৈ কৰি আছে। কাৰণ তাইৰ এইটো বিজনেছ কৰিয়ে তাই আজি 18-20 বছৰেৰে তাই এনেকৈ চলি আছিল। এতিয়া আমি আহিবৰ পৰা মানে অলপ সুবিধা হৈছে। মানে আগতে এইখিনি স্পেচটো ডাঙৰ আছিল, এতিয়া আমি ঘৰ বনাই দিয়াৰ কাৰণে স্পেচটো সৰু হৈ গৈছে। লগুণ আচলতে লোৱা গুণ, কিছুমানে 9 গুণ বুলিও কয়। তাৰ 9টা গুণ থাকে তাৰমানে: সদাচাৰ, বিনয়, বিদ্যা, প্ৰপিষ্ঠা, তীৰ্থদৰ্শন, নিষ্ঠা, শাস্ত্ৰপাঠ, তপ আৰু দান। এই 9টা গুণ দি মানে লগুণটো কৰে। তাৰপিছত পেহীয়ে সেই সূতাখিনি যিটো ধৰণত বাতি কাঢ়ি ল'লে, তাৰপিছত 3 দিনলৈ তাই সূতাখিনি পানীত তিয়াই থৈ দিয়ে, যাতে 9ডাল সূতাটো ধুনীয়াকৈ গোট খাই যায়। আৰু তাৰ পৰা এটা লৈ এনেকৈ টাকুৰিত বস্তুটো কৰি লয়, নহ'লে 9ডাল সূতা গোট নাখায় আৰু এনেকুৱাকৈ এডাল হৈ নাযায়। তাৰমানে এনেকৈ তাই লৈ লয় ধুনীয়াকৈ, এনেকৈ লৈ তাৰপিছতহে আকৌ বাতি কাঢ়িব ৰ'দত দি পেলাই। 9ডাল সূতা লৈ গৈ এডাল সূতা হৈ যায় তাৰমানে। আৰু লগুণৰ ক্ষেত্ৰতো ঠায়ে ঠায়ে মতভেদ, কিছুমান বেলেগ কিছুমানৰ তাৰমানে 6ডাল সূতাৰেও হয় আৰু কিছুমানৰ 9ডাল সূতা লাগে। পেহীয়ে এতিয়া যিখিনি সূতা লৈ ল'লে, তাৰপিছত এতিয়া ধুনীয়াকৈ এটা এটাকৈ মাজি দিব। মাজি দিয়াৰ পিছত তাৰমানে ইমান দিনে সূতাটো ধুনীয়াকৈ পানীত আছিল যে, সেইকাৰণে বগা হৈ নাযায়। কাৰণ
3 দিন পানীত থুটা থকাৰ পিছত বৰণটো অলপ বেলেগ হৈ যায় সেই ময়দা সৈতে তাই মাজি দিয়ে মাজতে কেতিয়াবা ফুলৰ জাবৰো ব্যৱহাৰ কৰে আৰু কেতিয়াবা এনেকুৱা জাল টাইপ বস্তু ব্যৱহাৰ কৰে আৰু তেতিয়াহ'লে লগুনটো ধুনীয়াকৈ বগা হৈ যায় আৰু ৰ'দ থাকিলে বেছি ভাল কাৰণ ৰ'দত যেতিয়া পট শুকাই যায় তেতিয়া মানে দেখিবও ধুনীয়া হয় আৰু যেতিয়া গাত লয় তেতিয়াও মানে এটা মাৰ উঠি যায় আৰু ময়দাটো দিয়াৰ কাৰণে ধুনীয়াকৈ হয় পেহীয়ে ঠাই অভাৱৰ কাৰণে এনেকুৱা কৰি লৈছে বস্তুখিনি নহ'লে মাটিতে পুতি লৈছিল তাই আগতে এতিয়া আমি অহাৰ পৰা এনেকৈ বাল্টি বা হেৰিত পানী ভৰাই এনেকৈ লৈ লয় আমাৰ ঠাইটো বহুত বেয়া হৈ আছে আৰু এতিয়া শুকাব দিব তাই শুকাব দি পেলাই ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ হাতেৰে এনেকৈ জোখ থাকে আৰু জোখমতে তাই এটা এটাকৈ লৈ ল'ব আৰু তাৰপিছত তাই বিক্ৰী কৰে তাই ইয়াতে 10 টকা 15 টকাকৈ বিক্ৰী কৰে এটা লগুণত আৰু তাই লগুণবিলাক বাহিৰতো যায় গুৱাহাটী বা এনেকৈ বাহিৰতো যায় তাইক যিমানখিনি অৰ্ডাৰ আহে আৰু এনেকৈ বস্তুটো দি পঠায় আৰু পূজা পাৰ্বণত বেছিকৈ অৰ্ডাৰ আহে তাইৰ এনেকৈ চলি আছিল আৰু তাইৰ জীৱনটো এতিয়া আমি অহাৰ পৰা অলপ ঠিক হৈছে বাৰু হ'লেও তাইৰ জীৱনটো বহুত দুখৰ তাই মানে অকলশৰে ইমান বছৰে আছে আজি 18-20 বছৰে হৈ গ'ল মানে পেহা বুলিয়ে কৈছোঁ বাৰু নোহোৱা সেইকাৰণে তাই আজি অকলশৰে আছিল এতিয়া আমি অহাৰ পৰা বা মোৰ ছোৱালী দুজনী থকাৰ পৰা তাই অলপ ভাল পাইছে আৰু তাই এইটোৱে বিজনেছ কৰি আমি একদম দেখাৰ পৰা তাই সেই লগুনে এনেকৈ বাতি কাঢ়ে আৰু বিক্ৰী কৰে সেনেকৈ তাই চলি আছিল আৰু লগুনটো মানে কি হয় আমি লগুন বুলিহে কওঁ কিন্তু তাত বহুত কথা কিছুমান থাকে মানে যেতিয়া লগুনটো দিয়ে তেতিয়া মানে ল'ৰাজনক যেতিয়া লগুনটো দিয়ে তেতিয়া বহুত মন্ত্ৰ বা বহুত কিবা কিবি কৰি পেলাই দিয়ে আৰু যেতিয়া মানে সলাই এওঁলোকে মই দেখিছোঁ বা ককাহঁতেও কোৱা শুনিছোঁ যে গোত্ৰ পবৰ আদি এইবিলাক গায়ত্ৰী মন্ত্ৰ আদি পাঠ কৰিয়ে লগুনটো লয় তাৰমানে সেইকাৰণে আমাৰ ঘৰটো বনাই আছে হোৱা নাই হোৱাৰ পিছত তাই ভালকৈ কৰিব পাৰিব আৰু ধুনীয়াকৈ এইবিলাক ঠাইবিলাক আগতে তাই ইফালে ঘৰটো আছিল এতিয়া মানে ঘৰটো ভাঙি দিয়া গ'ল ঘৰটো ভাঙি দিয়াৰ পৰা এতিয়া এইখিনি ঠিক হ'লে স্পেচটো হৈ যাব আৰু স্পেচটো হোৱালৈকে ৰখি আছোঁ আৰু কেতিয়া হয় এতিয়া পেহীৰে এটা এটাকৈ লগুনটো কৰা মই দেখাই দিছোঁ কেনেকৈ তাই এটা এটাকৈ লয় এয়া ধুনীয়াকৈ এটা এটাকৈ লৈ ল'ব তাই এয়া ধুনীয়াকৈ লৈ ল'ব এই 9ডাল গুণটো এতিয়া এডালৰ নিচিনা হৈ গ'ল আৰু দেখিবলৈ এডালৰ নিচিনা হৈ যায় আৰু যেতিয়া এওঁলোকে গাত লয় বা এনেকৈ তেতিয়া এডালৰ নিচিনা হয় কাৰণ এই তিয়াই থোৱাৰ পিছত বা যেতিয়া মাজা যায় তেতিয়া এডাল হৈ যায় 9ডাল তাতে 9ডাল গুণ থাকে আৰু লগুনটো লোৱাৰ যেতিয়া লয় তেতিয়া তাত এটা আঙুঠিৰ নিচিনাও থাকে ৰূপৰ হয় আৰু তাত 3টা ধাতু থাকে মানে ৰূপ সোণ আৰু তাম এই 3টা ধাতু থাকে এই লগুনটোৰ লগতে আঙুঠিটোৰ লগত লৈ থাকে আপোনালোকে দেখিব পাবয়ে যিবিলাকে লয় আৰু জানেই তেওঁলোকে আৰু যদি মোৰ কিবা ভুল হৈছে প্লিজ কোনো যাতে ধৰি নাথাকে কাৰণ মই যিখিনি জানিছোঁ মোৰ ককাহঁতে যিখিনি কৈছে আৰু দেউতা ককাহঁতে যিখিনি কৈছে সেইখিনি মই ইয়াতে সকলোকে জানিব দিছোঁ আৰু পেহীৰ এতিয়া লগুন হৈ গ'ল আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ